নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালিৰে পৰা সমগ্ৰ অসমবাসীক এক শোকৰ সাগৰত পেলাই আমাৰ মাজৰ পৰা কিশোৰ দাস নামৰ অভিনেতাজন চিৰকাললৈ অন্য এখন পৃথিৱীলৈ গুচি গৈছে। ইমান ধুনীয়া অমায়িক স্বভাৱৰ এইজন অভিনেতা। অলপ আগতে কিছুদিন আগতে এইটো ৰীল বনাইছিলে ইনষ্টাগ্ৰামত, সকলোৱে দেখিছিলে। সকলোৰে প্ৰিয় অভিনেতাজন সঁচাকৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাত সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে। কিমান সাহসেৰে তেওঁ যুঁজিম বুলি ভাবিছিল যদিও শেষত নিয়তিৰ ওচৰত হাৰ মানি আমাৰ মাজৰ পৰা গুচি গ'ল। সঁচাকৈ এক বহুত দুখ লগা পৰিৱেশ হৈ পৰিছে। যোৱাকালিৰ পৰা ভাবিবই পৰা নাই তেওঁ যে আমাৰ মাজত এতিয়া নাই। সঁচাকৈ এই বেমাৰটো বহুত ভয়ানক। প্ৰাথমিক অৱস্থাত ধৰা পৰিলে বচোৱাৰ উপায় থাকে যদিও শেষত যিবিলাকে গম পায় তেওঁলোকক হাজাৰ পইচা থাকিলেও বচাব নোৱাৰি। ইমান ধুনীয়া অভিনেতাজন, তেওঁৰ কাৰণে জুবিন গাৰ্গেও এয়া লিখিছে। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তুমি যেন য'তেই থাকা কুশলে থাকা ভাইটি, আৰু আমাৰ মাজলৈ অন্য এটা ৰূপত তুমি আকৌ আহিবা।